আকু পুনৰ আমাৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে ভাল হোৱা নাই ন বন্ধুসকল এইবাৰটো লাগিছে ঠিক আছে বন্ধুসকল নমস্কাৰ গাইজ আপোনালোকক সকলোকে আমি অন্যতম ভিডিঅ'লৈ আৰু স্বাগতম জনাইছো আমাৰ ৰঙালী বিহুলৈ আপোনালোকক মানে আন্তৰিকতাৰে শুভেচ্ছা জনাইছো আৰু আপোনালোকে চাই আছে এছবি ৰোষ্ট বিহুতি আহিলে জানৈ খুলি কেতে কিয়ে ইনালে বিনালে দুৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে বিহুতি আহিলে জানৈ খুলি কেতে কিয়ে ইনালে বিনালে দুৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে বিহুতি আহিলে জানৈ খুলি কেতে কিয়ে ইনালে বিনালে দুৰণি পথাৰতে জানৈ তিহিতি মানে বন্ধুসকল আপোনালোকে নিজে চাওক যে এই বাইদেউজনীক চাওক আপুনি যে ইমান ডাঙৰ ডাঙৰ পথাৰ বা ইমান ডাঙৰ ডাঙৰ মাটি থাকোঁ যে আপোনালোকে এই বাইদেউজনীয়ে কি কৰিছে মানে একে দুখালৰ মাজতহে একে আলিটোহে নাচিব গৈছে আলিটো নাচিলে অৱস্থাটো তাৰা মূৰত কপফুল নহয় তাৰা তোমাৰ মূৰত বোলে মেটকা ফুল গজিবই ক'ব গৈছো আজিকালি ল'ৰাবিলাকে কি হয় DSLR সকলোৱে মানে ফটো উঠি ভাল লাগে বা আপোনালোকৰ চাগে নিশ্চয় আপোনাৰ ভিডিঅ' বনায় বা কিবা এটা কৰি ভাল লাগে নিশ্চয় আপোনালোকক আৰু মানে আমাৰ ষ্টুডিঅ'ত মানে এনেকুৱা এজন ব্যক্তি আমাৰ ফটো উঠিব আহিছিলে মই আপোনাক দেখুৱাব চেষ্টা কৰিছো বন্ধুসকল আপোনালোকে চাই লওক এইজন ব্যক্তি স্ক্ৰীনত দিয়া আছে আপোনালোকে চাই ল'ব পাৰে এইজন এনেকুৱা এজন ব্যক্তি হয় যিজন ব্যক্তিয়ে মানে ফটো এটা কিং বুলি মানে নিজকে জনাই গৈছে আৰু লগতে ভিডিঅ'টো চাই লওক আৰু লগতে আপোনাক মই জুমিং কৰি ফটোটো দেখুৱাই দিছো আৰু যদি ভাল লাগে এওঁলোকৰ কাৰণে এটা লাইক এটা কৰি দিব মই আপোনাক জনাই দিছো বাৰু চাই বাৰু ঠিক আছে বন্ধুসকল আপোনালোকক মই এইবিলাক মক্কেলৰ বিষয়ে এইবিলাক পাগলামিৰ বিষয়ে আমি ক'বলৈ যোৱা নাই আমি ক'ব গৈছো এজন ব্যক্তি আপোনালোকক দেখুৱাব চেষ্টা কৰিছো আমি মানে কি হয় তেওঁলোক আপোনালোকে চাই লওক তাৰপিছত কওক जब से तेरे नैना मेरे नैनों से আপোনালোকৰ নিচিনা মানুহক নহয় একচুৱেলি কি বুলি কয় জানে নাই বাৰু আপোনালোকে চাওক আগতে ভগৱানৰ ফটোখন থৈ কিনে আপুনি কি কৰি আছে এনেকে নাচে আপোনালোকৰ নিচিনা মানুহবিলাক কয় যে পুৰুষ বুলি নকয় একচুৱেলি কা পুৰুষ বুলি কয় আপোনালোক ছোৱালী বুলি ক'লেও আপোনালোকক ভুল নাই যদি মোৰ ভিডিঅ'টো আপুনি চাই আছে এবাৰ চাই লওক দাদা আপোনাক মই দাদা বুলি সন্মান কৰিছো কি হয় একচুৱেলি মানে বাইদেউ বুলি ক'ব লাগিছিল বাৰু দিয়কচোন ঠিক আছে বন্ধুসকল ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো কাৰণ দেখুৱাব গ'লে বহুত হয় আপোনালোকৰ টেলেণ্টবিলাক বহুত হয় তাৰ ক্ষেত্ৰতে বাৰু ঠিক আছে আৰু বিহুৰ কাৰণে আপোনালোকক অশেষ শুভেচ্ছা মানে জ্ঞাপন কৰিছো তাৰ লগত আৰু ভিডিঅ'টো যদি ভাল লাগে বন্ধুসকল লাইক কৰিব আৰু লগতে চেনেলটো নতুন হ'লে আপুনি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কিবা ক'ব লগা থাকিলে মোক কমেণ্টত জনাই দিব আজিলৈ এৰিছো বাই